নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ব্ৰেকিং নিউজ আজি হৈছে 20 জুন দিন শনিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো এটা ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা খুবেই ভাল খবৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধন গতিকে আপডেট কৰক আপোনালোকৰ বেংক একাউণ্টসমূহ কিয়নো 1 আগষ্টৰ প্ৰায় 9000 টকা পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন আৰু এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাবলৈছো আন এটা ব্ৰেকিং নিউজ দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা খুবেই ডাঙৰ খবৰ পিএম কিষাণক লৈ আহি গ'ল এটা বিগ আপডেট যিকোনো মুহূৰ্তত সোমাই যাব পাৰে পিএম কিষাণৰ 23 নং কিস্তিৰ টকা হয় আপোনালোকৰ বেংক একাউণ্টসমূহ এক্টিভ কৰি ৰাখক নহ'লে আপোনালোকে 2000 টকাৰ পৰা বঞ্চিত হ'ব পাৰে গতিকে আপোনালোকৰ বেংক কেৱাইচি আপডেট কৰি ৰাখিব জনাবলৈছো আন এটা ব্ৰেকিং নিউজ মহিলা আঁচনিৰ বাবে কংগ্ৰেছ চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে কংগ্ৰেছ চৰকাৰে মহিলাৰ বাবে বিনামূলীয়া বাছ ভ্ৰমণৰ আঁচনি মুকলি কৰিছে কেৰালা চৰকাৰে এবাৰ প্ৰহৰৰ বুলডোজাৰ চলিছে বৰজাৰত বিমানবন্দৰৰ সমীপত পথত চৰকাৰে চলাইছে উচ্ছেদ অভিযান নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেলৰ সন্মুখত দিয়া হৈছিল দোকান সেই দোকানসমূহ ভাঙি তছনছ কৰিছে এইবাৰ জনাইছো আন এটা ব্ৰেকিং নিউজ 2 আগষ্টৰ পৰা অসমত হ'ব লোকপিয়ল 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়াসকল পৰীক্ষা কৰিব লাগিব নথিপত্ৰসমূহ গতিকে সাজু কৰি ৰাখক আপোনালোকৰ প্ৰয়োজনীয় প্ৰমাণপত্ৰসমূহ প্ৰায় 85,000 অধিক কৰ্মচাৰীয়ে আপোনালোকৰ লোকপিয়লৰ বাবে কাম কাজ আৰম্ভ কৰিব জনাবলৈছো আন এটা ব্ৰেকিং নিউজ আমেৰিকাই শেষ কৰিছে ইৰাণৰ 5000 জন সেনাক হয় ঠিকই শুনিছে আমেৰিকাই শেষ কৰিছে এইবাৰ সভ্যতা যুদ্ধত ইৰাণৰ 27 লাখ চলকে প্ৰাণ হেৰুৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশনাক কেৰেপ নকৰে এইবাৰ বিষয়া কৰ্মচাৰীয়ে দিনৰ 10:30 বজা পৰ্যন্ত কাৰ্যালয়লৈ কোনো কৰ্মচাৰী বিষয়াসকল নাহে কেমেৰা দেখি গতিকে তেনে কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই বুলি একাংকৰ প্ৰশ্নই কৰিছে দিনৰ 10:30 বজা পৰ্যন্ত কাৰ্যালয়লৈ নাহে কোনো ধৰণৰ বিষয়া কৰ্মচাৰী গতিকে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত বুলি এক ডাঙৰ মন্তব্য কৰিছে এবাৰ কৃষি বিষয়াসকলে